বাইদেউসকল হিমানী আজি আৰু যোৱা নহব দিয়া এই বাজিজনীয়ে দেখা দিলে এতিয়া আৰু কি অমংগলে দেখা দিয়ে ঠিক নাই বা ইমানকৈ হাজি কাছি আহিছে ক'তনো যায় চাও বাবুটো ইমান মৰম লগা হৈছে চাও কুমাৰ ৰবা ৰবা ইয়াক নুচুবা ইয়াক লৈ তাৰ অমংগল মাতিব নালাগে নুচুবা তাক তোমাৰ আজি বিয়া যাব 10 বছৰত এটা সন্তানৰ মুখ নেদেখিলা বাজিজনী কৰবাৰ বেলেগৰ সন্তানৰ প্ৰতি ইমান আক্ৰোহ মা বলক আমি বিয়ালৈ নাযায় ঘৰলৈ উভতি যাওঁ পতি অমংগল হয় আমি ঘৰলৈ যাওঁ বলক মা বলা বলা আজি দিনটো গোটেই বৰবাদ গ'ল হেৰা মানসী মনাখন ক'ত আছে মই বিচাৰিয়ে পোৱা নাই এই কপনৰ দোকানৰ পৰা মালখিনি লৈ মোক চাই দিয়াচোন মনাখন ক'ত আছে মানসী কি হ'ল তোমাৰ চাও চাও কিয় কান্দিছা চাও কিয় কান্দি আছা কি হৈছে কোৱাচোন কি হৈছে অকমান আগতে কি হৈছে মানসী কোৱাচোন অকমান আগতে ছাগলী এটা আহিছিল অহা কাৰণে মই গেটখন বপাবলৈ গৈছিলো যাই থাকোতে সেইফালৰ পৰা হিমানী বাইদেউহঁত আহি আছিল তাৰ পিছত মই তেওঁলোকৰ ল'ৰাটো ল'বলৈ যাওঁতে তেওঁলোকে মোক বহুত বেয়াকে কৈছে মই বোলে বাজি মোক দেখিলে বোলে অমংগল হয় যাত্ৰা নষ্ট হয় তেনেকে কৈছে দুখ নকৰিবা মানসী দুখ নকৰিবা কি কৰিবা মানুহে আমাক এনেকৈ ক'বলৈ সুবিধা পাইছে দুখ নকৰিবা ডক্তৰ কবিৰাজ সকলোকে দেখুৱাইছো কি কৰিম কোৱা ডক্তৰেতো সকলো ঠিকে থকা বুলিয়ে কৈছে এতিয়া যদি আমাৰ ভাগ্যত সন্তান নাই আমি কি কৰিম আমাৰোতো মাক দেউতাক হোৱাৰ মন আছে ন তেতিয়াহ'লে আমি কি কৰিম কোৱা আমাৰ কৰিব লগা একো নাই মানুহৰ কথা নুশুনিবা মানুহে যদি তেনেকৈ কয় আমি যদি মানুহৰ কথা শুনিবলৈ যাওঁ আমাক জীয়াই থাকিবলৈ নিদিব এই পৃথিৱীত গতিকে মানুহৰ কথা নুশুনিবা আমাক আমাৰ মতে থাকিবলৈ দিয়া ন মানুহে যি কৈ থাকিবলৈ দিয়া ভগৱান আছে নহয় সেই ওপৰত ভগৱান আছে ভগৱানে এদিন চাব যদি আমাৰ সন্তান হ'ব লগা আছে নিশ্চয় এদিন আমি সুফল পাম এটা কাম কৰিবা আজি তোমাক মাৰ ঘৰত থৈ আহিম ৰাত থাকিবা কেইদিনমান থাকিলে তোমাৰ মনটো ভাল লাগিব মানুহে এইবিলাক কোৱাৰ সুবিধাও নাপাব এতিয়া তুমি যোৱা মনাখন আনি দিয়া মই দোকানৰ পৰা আহো এই ঘৰ লওক মই আহি আছো দিয়া ঐ দোকানী কি হৈ আছা ঐ দোকানী এটা দিছো দোকানী হৈ আছা খা শিখৰ সদায় সদায় মোৰ ঘুমটি ভাঙিবা আৰু দেকে শিখৰ পেকেট দিছো আগে কি চাই থাকা তারা চিপস দিতে দেখছো কি চিপস লাগবো তেরে মেরে আছে না নাই আছে তোমার ভাগ্য দি 2 প্যাকেটে আছে তেরে মেরে এই দোকান শিখৰ পেকেট দিয়াচোন শিখৰে লাগবো তন্দৰ কাৰণে শিখৰ আনো মই গম পা তন্দৰ কাৰণে আজি মোৰ শিখৰ চেল হৈ আছে আলো 8 পেকেটে আছে নাই কমল তুমি খাবা নেকি নাই লাগে না মই খালো এ মোক দি অলপ দা যদি ইউনিট লাভ পেকা কাস্টমাৰৰ ভিৰত পাল্লা বহুত ধৰি গেল এই দোকান পুৰা এই ইউনিট লাভ পেকা খাবার উঠিয়ে আছে কি দিছা দে হ'ব দে কতক্ষণ এই মালখিনি দিয়া তোমাৰ এখনত ভৰাই দিয়া আজি আছাম আপনি বহক মই উঠি আছো ঠিক আছে দাদা আহক
কিবা খাব নেকি নাখাওঁ দিয়া মনটো ভাল লাগি থকা নাই কিয় হে কি হৈছে মোৰ লগত কিবা কাজিয়া লাগিছিল নাই নাই তেনেকুৱা নহয় দাদা আপুনি এনেকে থাকিলে ভাল লাগি জানো কওকচোন সদায় হাঁহি মাতিয়ে থাকে আজি কি হ'ল আজি মানে ৰাতিপুৱাই কেইজনমান তিৰোতাই আমাৰ বৌৰাক অলপ বেয়াকৈ কৈছে কি ক'লে অলপ দুখ লাগে কি ক'লে কি ক'লে মানে বাজিজনী কৰবাৰ বেলেগৰ সন্তানৰ প্ৰতি ইমান আক্ৰোশ বুজিছা কমল এইখিনি ইমানেই আছিল যদি মানুহে যদি আমাক অমংগলীয়া বুলি কয় এনেকৈ যদি আমাক দেখিলে যদি যাত্ৰা নষ্ট হয় আমি কেনেকৈ থাকিম কোৱা আমাৰোতো এখন অন্তৰ আছে এই অন্তৰখনেতো আমাক বুজি পায় ন এই অন্তৰখনে কিমান কান্দি থাকে এই ল'ৰা ছোৱালীৰ মৰমৰ বাবে কিমান কান্দি থাকে আমিওতো সাৱতি ল'বলৈ মন যায় ন সিহঁতে যদি আমাৰ কেনেকৈ বুজি পাব আমাক নুবুজে কোনেও নুবুজে আমাক কোনে চাব আমাক বৃদ্ধকালত কোনে চাব কোনে সেই কৰিব আমাৰ এই অন্তৰৰ বেদনা কোনে বুজি পাব যিবিলাকৰ সন্তান নাই তেওঁলোকেহে বুজি পাব কি কৰিম আমি উপায় নাই আমাৰ এইখিনি দুখ নকৰিব ভগৱান আছেতো ভগৱানে চাবতো দুখ নকৰিব কি কৰিব আৰু উপায় নাই হ'ব হ'ব দুখ কৰিব নালাগে আপোনাৰ মালখিনি লওক শুনক আজিকালি বহুত সুবিধা হৈছে আপুনি অনাথ আশ্ৰমৰ পৰাও তুলি ল'ব পাৰে বুজা আজিকালি অনাথ আশ্ৰমৰ পৰা তুলি ল'ব পাৰে চবৰে ভাগ্যৰ সন্তান নাথাকে কিন্তু তাৰ সন্তান নাই কোনে বুজিবা সন্তানৰ মূল্য কেনাই মানে মই বৌৰাৰ লগত কথা পাতি চাওঁ দিয়াচোন কি হয় আপোনাৰ পইচা কিমান হ'ল পইচা আপোনাৰ 220 টকা হৈছে তুমি এইখিনি লিখি থৈ দিবা বাকীৰ বহীত লিখি থৈ দিবা হ'ব দিয়ক মই লিখি থৈ দিম বাকী আপুনি টেনশ্যন নকৰিব আমি কিবা এটা কৰিম বৌৰ লগত আলোচনা কৰিব কথাটো তেতিয়া মানে আমি অনাথ আশ্ৰমৰ পৰা তুলিব পাৰিম দাদা গেলি বেয়াই লাগে সেইটোৱেতো মানে চবে নুবুজে না কি কবি মানে সেইটো দাদাই বুজি পায় বা বৌ বুজি পায় সেই বুলি আৰু মানুহ গ'লে এনেকে ক'ব নালাগে দেচোন বহুত বেয়া লাগিলে কথাখিনি তাকেতো মানে চবৰে সন্তান ভাগ্যত নাথাকে দেচোন মানে দুখটোতো চবৰে লাগে সেই বুলি সেনেকে ক'ব নালাগে কথাগিলা মানে জানা বুজা হ'ব লাগে আজিৰ দিনত ইমান শিক্ষিত মানুহ হৈছিলে আকৌ যিকেইটাই কৈছে সেইকেইটাতো জানাই কি ভাল শিক্ষিত নিজে আজি বোৱাৰী সেইখিনি চুইজাৰ পিন্ধি ঘূৰি থাকে দুটা এটাই তো নিজেনো কি কৰিছে নিজৰটো ঢাকি কিনে বেলেগতটো আগে কৰে ব্ৰেড ৰবা দি আছো ৰবা 1 মিনিট হা মই সেই কৰি লওঁ হাতখন অলপ মুচি লওঁ মানে মাল জুখিলো না হাতখন লেতেৰা হৈছে ধুই লওঁ ব্ৰেড নিলাগে কাপি তুই নাকি কোন না ব্ৰেড কোন দাদা ধৰক তাইক ধৰক তাই ব্ৰেড এটা চুৰ কৰি ফেলে লৈ গৈছে তুমি দোকানলৈ যোৱা আমি চাই আহো কি হৈছে চাই হয় মানে পলাইছে তাই আমি চাম তুমি যোৱা মাইনা ৰবা মাইনা ৰবা মাইনা হা বেগাই জ্বলা ইয়াতে সোমোৱা আন পাইছো বলাচোন বলা বাবু নাকান্দিবা এ ল ব্ৰেড ৰবাচোন ৰবা কমল সেই নকৰিবা মানে তুমি কিয় ব্ৰেড চুৰ কৰিছা উঠা তোমালোকৰ মা দেউতা নাই নেকি মা দেউতা ঢুকাইছে এসপ্তাহ ধৰি আমি আকোৱে খাব পৰা নাই এইভাবে ব্ৰেড চুৰ কৰিছো একো নহয় দিয়া আৰু ব্ৰেড চুৰ নকৰিবা চুৰ কৰাটো বেয়া কথা গম পাইছানে চুৰ নকৰিবা তোমালোকক মই মোৰ লগত লৈ যাম যাবা নেকি আমি যাম আমাক খোৱা বস্তু দিবনে দিম তোমালোক কিয় খোৱা বস্তু নিদিম তোমালোকক মই নিজৰ সন্তানৰ দৰে ৰাখিম আহাচোন মোৰ ওচৰলৈ আহা তোমালোকক আজিৰ পৰা মোৰ নিজৰ সন্তানৰ দৰে ৰাখিম দাদা ঘৰলৈকে লৈ যাওঁ নেকি হয় আমি ঘৰলৈ লৈ যাম এতিয়া সিহঁতক ঘৰলৈ মোৰ লগত জ্বলা তোমালোক বলা
দাদা আপোনাৰ কিমান ভাগ্য চাওক, আপুনি এটা সন্তান বিচাৰি আছিলে, ভগৱানে বৰদান দিলে, দুটাই পালে। হয় দিয়া, দাদা ব'লা বৌক এটা খবৰ দিওঁ নেকি, ফোন মাৰি পেলাই, ফোনটো দিয়কচোন। কৰাচোন। হেল্ল', মানসী, এই কমলে বোলে তোমাক কিবা কয়। বৌ আপুনি চাকি বন্তিবিলাক জ্বলাই থৈ দিয়ক। এটা ভাল খবৰ আছে, গুড নিউজ আছে আপোনালোকে। ঠিক আছে। আহা ব'লা, এতিয়া আমি যাওঁ ব'লা, ঘৰলৈকে যাই থাকো। ব'লা। হ'ব চিন্তা কৰিব ক'ত হে ওলাই আহা, কোন আহিছে চোৱা আহিছোন। এই দুজন এওঁলোক আমাৰ আজিৰ পৰা ল'ৰা ছোৱালী, তুমি এওঁলোকক ভিতৰলৈ আদৰি নিয়া। আহা ব'লা ভিতৰলৈ ব'লা। ইয়াতে বহা, কমল বহা, ইয়াতে বহা। আজিৰ পৰা এয়া তোমালোকৰ মা, গতিকে তোমালোকে একো চিন্তা কৰিব নালাগে। এই যে যোৱা মাৰ কাষলৈ যোৱা। আহা দাদা কৈছো কিন্তু পাৰ্টি লাগিব, কিন্তু গধূলি আহি আছো গধূলি। পাৰ্টি হ'ব দিয়া কমল, চিন্তা কৰিব নালাগে। এই আমাৰ পৰিয়ালটো এখন ফটো মাৰি দিয়াচোন, ফেচবুকত সাঁচি ৰাখিম। এই লোৱা, এইটো মোবাইলটো লোৱা। আজিৰ পৰা আমাৰ পৰিয়ালটো 4জনীয়া হৈ পৰিলো, আৰু তুমি চিন্তা নকৰিবা মানসী, আমাৰ ল'ৰা ছোৱালী হৈ গ'ল, আমাৰ দানৰো হ'ল পুণ্যৰো হৈ গ'ল। এতিয়া যোনে যি কয় কৈ থাকিবলৈ দিয়া, একো কথা নাই, আমাৰ 4জন হৈ গ'লো।